স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। প্ৰথমবাৰ ইউটিউব জগতলৈ আহিছোঁ। আপোনালোকৰ সহায় আৰু সহযোগিতা সদায় কামনা কৰিছোঁ। আজি মই এটা আগতে কৰি থোৱা ৰেচিপি তাকে ভিডিঅ' কৰি থৈছিলোঁ আগতে, তাকে আজি আপোনালোকৰ আগত আগবঢ়াম। আজি যিহেতু প্ৰথমবাৰ আহিছোঁ, আজি তেনেকৈ একো ব্লগ বা ভিডিঅ' মই একো বনোৱা নাই, আগৰ সেইটোকে মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই, আৰু কাষতে থকা বেল আইকনটো কিন্তু প্ৰেছ কৰি দিব। তেনেহ'লে ব'লকচোন যাওঁ, মইনো কি বনাওঁ তাকে আপোনালোকৰ আগত দেখাওঁ। ব'লক। মই সেইদিনাখন বনাইছিলোঁ শুকুৱাই থোৱা শেৱালি কেৰাহীখন দেখি কিন্তু নাহাঁহিব দেই। আমাৰ এখন খাৰ বনোৱা কেৰাহী, পিছফালৰ পৰা পেহীয়ে কৈ আছে খাৰ বনোৱা কেৰাহী এখন, মানুহে সুধিলে কৈ দিবি, সেইকাৰণে আৰু কৈ দিছোঁ। নাহাঁহিব কিন্তু দেই। প্ৰথমতে চাওঁচোন কি লাগে। কেৰাহীখন গৰম হোৱাত তাতে মই মিঠাতেল দিলোঁ। তাৰপিছত তেলখিনি যেতিয়া অকণমান গৰম হ'ল তেতিয়া মই পিঁয়াজ দিছোঁ, তাতে আদা নহৰু থেতালি লোৱা আছিলে সেয়া দি দিলোঁ। এইখিনি অকণমান লৰাই ল'ম। লৰাই পেলাই ইয়াতে মই জলকীয়া এড কৰিম। জলকীয়াটো আপোনালোকৰ সোৱাদ অনুসৰি দিব। মই 3টাই দিছোঁ, আপোনালোকে যদি বেছি খায় অলপ বেছি দিব, কম খালে কম দিব। এইখিনি ভালদৰে লৰাই লৈ অকণমান হালধি দিছোঁ, কিন্তু খাৰত হালধি একদম নিদিব দেই। মই কিন্তু এনেই অকণমান দিছোঁ, নামমাত্ৰ দিছোঁ, কিন্তু খাৰত হালধি নাখায়, নিদিব। এতিয়া মই অকণমান মচুৰ দাইল ধুই থৈছিলোঁ আগতে, ধুই মেলি তিয়াই থৈছিলোঁ, সেয়া দি দিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই লৈ ইয়াতে মই নিমখ দিম। নিমখটো একেবাৰে দিম যাতে নিমখটো দিলে ভালদৰে সিজিও যায় আৰু ভিতৰলৈকে নিমখটো সোমাই যায়। সেয়েহে মই ইয়াত নিমখ দিম। নিমখ দি ভালদৰে লৰাই অকণমান ঢাকি দিম দাইলখিনি 70% মান সিজালৈকে। এয়া নিমখ দিলোঁ মই, তাৰপিছত ঢাকি দিছিলোঁ। তাৰপিছত এইখিনি হৈছে শেৱালি ফুল। শেৱালি ফুলখিনি তিয়াই থৈছিলোঁ আগতে, শুকান শেৱালি ফুল তিয়াই থোৱা আছিলে, সেইখিনি দি দিলোঁ। দি মেলি ভালদৰে লৰাই এতিয়া মই ইয়াতে এড কৰিম খাৰ। খাৰটো কিন্তু আমাৰ কিনা খাৰ নহয় দেই, পেহীয়ে ঘৰতে বনোৱা মধুনাৰ খাৰ, কলগছৰ মধুনাৰ খাৰ। বহুতে জানে, কিন্তু বহুতে নাজানে। যিসকলে নাজানে তেওঁলোকৰ বাবে মই কৈ দিছোঁ। এইটো ভীমকলৰ গুড়িৰ পৰা বনায়, পেহীয়ে ঘৰতে বনাইছিলে। এই চামুচখনে মই 2 চামুচ দি দিম তাতে। যিখিনি সিজিবলৈ বাকী আছে খাৰে সিজাই দিব। এইখিনি ভালদৰে লৰাই অকণমান গৰম পানী এড কৰিলোঁ তাতে। এতিয়া এইখিনি ঢাকি দিম। যেতিয়া গোটেইখিনি সিজি যাব, সেয়া আমাৰ খাৰ ৰেডি। খাবলৈ বহুত ভাল হৈছিলে, আপোনালোকে এবাৰ ট্ৰাই কৰিব।